সকলোকে সুমিত চৌকালে স্বাগতম জনালোঁ। আজি ৰবাব টেঙাৰ জুতি ল'বলৈ আহিলোঁ। এই ৰবাব টেঙা যিহেতু শীতৰ দিনত টেঙা বহুত ওলায় ৰবাব টেঙা। মই এনেদৰে ৰবাব টেঙাটো ৰ'দতে দুপৰীয়া সময়ত কাটিলোঁ চোতালত। দেখা পাইছে বনৰ ওপৰত কাটি আছোঁ। এখন কলপাত ল'লোঁ, কলগছৰ যিহেতু আছে আমাৰ, আৰু ধুনীয়াকৈ টেঙাটো বাকলিটো এৰুৱা হ'ল। এতিয়া দুফাল কৰি লৈ চাৰিফাল হ'ল, চাৰি টুকুৰা কৰিলোঁ। কৰি এতিয়া এনেদৰে সৰু সৰুকৈ উলিয়ালোঁ ফুটাবিলাক। ৰবাব টেঙা খাই খুবেই ভাল পাওঁ, ময়ো ভাল পাওঁ, মোৰ ছোৱালী দুজনীও ভাল পায়। আৰু আজি সেইকাৰণে ভাবিলোঁ ৰ'দতে বহি টেঙাৰ জুতি লওঁ। জলকীয়া, কেঁচা জলকীয়া দুটা দিছোঁ, নিমখ দিলোঁ আৰু সৰিয়হৰ তেল দিলোঁ। গোটেইখিনি ধুনীয়াকৈ মিলাই সানি ল'লোঁ। আচলতে ৰ'দত বহি খোৱাৰ জুতিয়েই বেলেগ। আৰু এনেদৰে কলপাততে সৰু সৰুকৈ কাটি এনেদৰে ভগালোঁ। দেখা পাইছেই, লোভ লাগি গৈছে। ধন্যবাদ।